Artist Guild, Karbi Fine Artists and Craftsmen Association, and the Difu Sahitya Sabha. And one welcome to all of you. मैं प्रथमते आमार दायित्व थका व्यक्तिসকলক চিনাকি কৰাই দিব ওলাইছোঁ। মোৰ ওচৰতে আছে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ ৱৰ্কিং প্ৰেচিডেণ্ট দেৱেন দেৱান, তাৰপিছত সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী আছে ইয়াজ কুমাৰ শইকীয়া ডাঙৰীয়া, আৰু আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সাহিত্যিক পবিত্ৰ বৰা ডাঙৰীয়া, আৰু কাৰ্বি আংলং ফাইন আৰ্টিষ্ট এণ্ড ক্ৰাফ্ট এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী কৃষ্ণা ইণ্টি, আৰু মোৰ নাম কিশোৰ কুমাৰ দাস, জেনেৰেল ছেক্ৰেটাৰী গুৱাহাটী আৰ্টিষ্ট গিল্ড। চ' আমি এটা বিশেষ কাৰণত আপোনালোকৰ লগত ইয়াত বহিছোঁ, আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ। চ' আপোনালোকে আমাৰ মাজত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে উপস্থিত হৈছে ইয়াত, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আমি আজি ইয়াত প্ৰেছ মিটৰ উদ্দেশ্যৰ কথা আপোনালোকক এখন জনাব ওলাইছোঁ। আমাৰ ওচৰত এখন প্ৰেছ লিষ্ট আছে, প্ৰেছ বিবৃতি এখন আছে প্ৰেছ মিটৰ কাৰণে, আপোনালোকক সকলোকে দি দিম। আৰু মই নাজানো অসমীয়াতে লিখা আছে, হয়তো কাৰোবাৰ চাগে দিগদাৰ হ'ব পাৰে, তথাপিও মই ইটো মই ৰিকুৱেষ্ট কৰিম বাকীখিনি যাতে চেক কৰি দিওঁ। মই প্ৰথমতে আমাৰ ওচৰত যিখিনি প্ৰেছ বিবৃতি আছে সেইখন এবাৰ পঢ়াই দিওঁ আপোনালোকক, তাৰপিছত আপোনালোকৰ হাতত দি দিম, তাৰপিছত আমি বিতংভাৱে আমি আলোচনা কৰিম। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা বা বিশ্বকলাৰ ক্ষেত্ৰত গৌৰৱান্বিত 48 বছৰ গৰাকা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ বাৰ্ষিক কলা প্ৰদৰ্শনীখন বিগত কিছু বছৰৰ পৰা ৰাজ্যৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত হৈ অহাৰ দৰে এই বছৰে 46 সংখ্যক প্ৰদৰ্শনীখন ঐতিহ্যমণ্ডিত কাৰ্বি আংলং জিলাৰ সদৰ ডিফু চহৰৰ ৰাংচিঙা ভৱনত অহা 22 তাৰিখৰ পৰা 24 ডিচেম্বৰলৈ আয়োজন কৰা হৈছে। ইতিমধ্যে গুৱাহাটী আৰ্টিষ্ট গিল্ডে শিল্পকলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গুৱাহাটীৰ লগতে নগাঁও, তেজপুৰ, যোৰহাট, মাজুলী, নলবাৰী, গৌৰীপুৰ আদি চহৰত স্থানীয় আমন্ত্ৰিত শিল্পীৰ শিল্পকৰ্ম সন্নিৱিষ্ট কৰি এনে প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে। সমাজৰ সৰ্বস্তৰত শিল্পকলাৰ বিষয়টোক জনপ্ৰিয় কৰি তুলিবলৈ গুৱাহাটী আৰ্টিষ্ট গিল্ডে নিৰন্তৰ প্ৰয়াসেৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বছৰেকীয়া কলা আলোচনী চিহ্ন প্ৰকাশ কৰি আহিছে। গুৱাহাটী আৰ্টিষ্ট গিল্ডে কাৰ্বি আংলং ফাইন আৰ্টিষ্ট আৰু ক্ৰাফ্ট এছ'চিয়েশ্যনৰ আৰু ডিফু সাহিত্য সভাৰ সহযোগত উক্ত প্ৰদৰ্শনীখন আয়োজন কৰিছে। প্ৰদৰ্শনীখনত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ 34 গৰাকী সদস্য শিল্পীৰ লগতে কাৰ্বি আংলং জিলাৰ 8 গৰাকী চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শনীখন শ্ৰদ্ধা তৰ্পণ শাখাত আমাৰ মাজৰ পৰা আঁতৰি যোৱা খ্যাতিমান 7 গৰাকী শিল্পীৰ শিল্পকৰ্ম সন্নিৱিষ্ট কৰা হৈছে। বৰ্তমান কাৰ্বি আংলং সৃষ্টিশীল ক্ষেত্ৰখনত কৰ্মৰত অংশগ্ৰহণকাৰী চিত্ৰশিল্পী হ'ল সত্যেন্দ্ৰ তেৰাং, দেৱেন তিমুং, লিউনা ৱে, আমফু তেৰাংপি, লংকি ৰংপি, লিড ক্ৰপ, কুবিৰ পাল আৰু ৰমেন ইংটি। এই প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি 23 ডিচেম্বৰত কলা বিষয়ত এক মুকলি আলোচনা কাৰ্যসূচীও হাতত লোৱা হৈছে। আৰ্টিষ্ট গিল্ডৰ 46 সংখ্যক বাৰ্ষিক কলা প্ৰদৰ্শনীখন সদ্যপ্ৰয়াত বিশিষ্ট সংগীত শিল্পী, লোককলাৰ গৱেষক, লেখক তথা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ জন্মলগ্নৰ পৰা জড়িত সন্মানীয় আজীৱন সদস্য ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ পবিত্ৰ স্মৃতিত উচৰ্গা কৰা হৈছে। উল্লেখযোগ্য যে অহা 22 ডিচেম্বৰ 2023 স্থানীয় ৰাংচিঙা ভৱনত অনুষ্ঠিত হ'বলগীয়া প্ৰদৰ্শনীখন কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰাহুলদেৱে আবেলি 4 বজাত উদ্বোধন কৰিব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সু সাহিত্যিক ৰংমং তেৰাংদেৱে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই সভাত কাৰ্বি আংলং জিলাৰ আয়ুক্ত শ্ৰীমতী মধুমিতা ভাগৱতীৰ লগতে কাৰ্বি আংলং জিলাৰ জিলা আৰক্ষী অধ্যক্ষ সঞ্জীৱ কুমাৰ শইকীয়াদেৱে উপস্থিত থাকি অংশগ্ৰহণকাৰী শিল্পী আৰু জিলাখনৰ কলাৰসিক সমাজক উৎসাহিত কৰিব। কলাবিভাগীৰ বাবে দিনৰ 11 বজাৰ পৰা 7 বজালৈ অহা 24 ডিচেম্বৰলৈ এই প্ৰদৰ্শনীৰ দুৱাৰ মুকলি থাকিব।
উল্লেখযোগ্য যে ডিফুত অনুষ্ঠিত এইখন প্ৰদৰ্শনী গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ গেলেৰীত অহা 26 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব। এখন ফটো এতিয়া এইখন আমাৰ প্ৰেছ ৰিলিজ আপোনালোকৰ হাতত চবকে দি দিব ইয়াৰ হেৰিটো। আমি এইটো কথাই ক'ব যে আৰু আমি গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ নিশ্চয় আপোনালোকে নাম শুনিছে। গুৱাহাটী আৰ্টিষ্ট গিল্ড আমাৰ নৰ্থ ইষ্টৰ এটা ৰিনাউণ্ড আৰ্ট অৰ্গেনাইজেশ্যন। এইটো আৰ্টিষ্ট গিল্ডৰ আমাৰ আৰু 2 বছৰ পিছত 50 বছৰ হ'ব। আমি 2 বছৰ পিছত আৰু গল্ডেন জুবিলি আমি আৰম্ভ কৰিম। গুৱাহাটী আৰ্টিষ্ট গিল্ড হ'ল গোটেই শিল্পীসকলৰ অৰ্থাৎ চিত্ৰ ভাস্কৰ্য শিল্পীসকলৰ এটা প্লেটফৰ্ম। গুৱাহাটী আৰ্টিষ্ট গিল্ড জন্মলগ্নৰ পৰা আৰ্টিষ্ট গিল্ডৰ লগত আমাৰ বিশেষকৈ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ আমাৰ প্ৰধান আৰম্ভণিৰ পৰাই বেনু মিশ্ৰ, আপোনালোকে নিশ্চয় নাম শুনিছে চাগে, প্ৰয়াত বেনু মিশ্ৰ ইয়াত ছবিনাত আছে। যে বেনু মিশ্ৰৰ নেতৃত্বত গুৱাহাটী আৰ্টিষ্ট গিল্ড জন্ম হৈছিলে আৰু তেখেত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰধান সভাপতি আছিলে, প্ৰথম সভাপতি আছিলে। আৰু তেখেতৰ লগতে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এতিয়াও বৰ্তমান আমাৰ 80জনতকৈ অধিক আমাৰ সদস্য আছে। তো গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ জন্মলগ্নৰ পৰা আমাৰ আমি চিত্ৰাংগন আৰ্ট ক্লাছৰ কাৰণে এখন স্কুলো আছে, তাৰ লগতে সংগতি ৰাখি পেলাই সেই চিত্ৰাংগন স্কুলখনৰো জন্ম আমাৰ এতিয়া আমাৰ 48 ইয়াৰ্ছ হ'ব। সেই চিত্ৰাংগন স্কুলখনৰ ছাত্ৰ ছাত্ৰী আমাৰ আজিৰ তাৰিখত 700ৰো অধিক ছাত্ৰ ছাত্ৰী আছে। ইয়াৰ উপৰিও এটা অতি গুৰুত্বপূৰ্ণ কথা যে আপোনালোকৰ ইতিমধ্যে হাতত পৰিছে যে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ আমি উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অনুষ্ঠান বুলি কওঁ যিয়ে এখন কলাৰ ওপৰত এখন আলোচনী আমাৰ আৰ্ট জাৰ্নেল আমি গুৱাহাটী আৰ্টিষ্ট গিল্ডত প্ৰত্যেক বছৰে প্ৰকাশিত কৰি আহিছোঁ বাইলেংগুৱেজত, ইংলিছ আৰু অসমীয়া। আৰু এই গোটেই কলাৰ এই আলোচনীখনত আমাৰ বিশেষকৈ শিল্পকলাৰ ক্ষেত্ৰখনৰ আৰু বিভিন্ন ধৰণৰ সাহিত্যিক, কবি আৰু বিশিষ্ট ব্যক্তিসকলে কলাৰ ওপৰত আলোচনা আৰু বিভিন্ন ধৰণৰ মাধ্যমত ইয়াত লিখনি প্ৰকাশিত হৈ আহিছে। গতিকে ইয়াৰ পাছতে আৰ্টিষ্ট গিল্ডে প্ৰত্যেক বছৰে বিভিন্ন ধৰণৰ অনুষ্ঠান আমি কাৰ্যসূচী আমি হাতত লওঁ। এক্সিবিশ্যন, পেইণ্টিং এক্সিবিশ্যন, স্কাল্পচাৰ এক্সিবিশ্যন, ছেমিনাৰ, চিম্প'জিয়াম আৰু বিভিন্ন ধৰণৰ আৱাৰ্ড ফাংচন আদি আমি তেওঁলোকে হাতত লওঁ। আৰু 2 নম্বৰ কথা যে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এইখন হ'ব আমাৰ 46 এনুৱেল আৰ্ট এক্সিবিশ্যন। আমি যোৱা কিছু বছৰৰ পৰা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এনুৱেল এক্সিবিশ্যনখন অৰ্থাৎ আমাৰ 7 বছৰমান হ'ব এতিয়া আমি গুৱাহাটীৰ বাহিৰত অসমৰ বিভিন্ন ধৰণৰ জিলা ডিষ্ট্ৰিক্টবিলাকলৈকে যাওঁ আৰু ডিষ্ট্ৰিক্টবিলাকত গৈ ডিষ্ট্ৰিক্টৰ যিখিনি শিল্পী আছে তেওঁলোকে নীৰৱে কাম কৰি আছে, যিখিনি চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী তেওঁলোকে কাম কৰি আছে, হয়তো তেখেতসকলে নিজৰ জেগাখিনিতে সোমাই আছে, এক্সপ'জাৰ পোৱা নাই। আৰু তেখেতসকলক আমি চিলেক্ট কৰি কেইজনমান আৰ্টিষ্ট লৈ আমি আমাৰ যিখিনি সদস্যৰ শিল্পকৰ্ম আছে সদস্যৰ শিল্পকৰ্মখিনিৰ লগত তেখেতসকলকো আমি আমন্ত্ৰণ কৰোঁ। ঠিক একেধৰণে আমি বিভিন্ন অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত ইতিমধ্যে আমাৰ এই এনুৱেল এক্সিবিশ্যন হৈ গৈছে। ত' এইবাৰ আমাৰ 46 এনুৱেল আৰ্ট এক্সিবিশ্যন এইবাৰ আমাৰ সৌভাগ্য বুলিয়ে কওঁ। আমি আহিছোঁ ডিফু চহৰত আহিছোঁ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এক্সিবিশ্যনখন আমাৰ ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে। আৰু আমাৰ খুব ভাল লাগিছে যে এই এক্সিবিশ্যনখনৰ লগত বিশেষকৈ আমাক সহায়ৰ হাত আগবঢ়াইছে আমাৰ লগত এছ'চিয়েট হৈ আছে কাৰ্বি আংলং ফাইন আৰ্টিষ্ট এণ্ড ক্ৰাফ্টমেন এছ'চিয়েশ্যন আৰু ডিফু সাহিত্য সভা। আৰু গতিকে এই দুয়োটা অনুষ্ঠানৰ লগত আৰু গুৱাহাটী আৰ্টিষ্ট গিল্ড আমি একেলগে কাম কৰিম। আৰু অহাকালি আমাৰ 4 বজাত এই গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ আৰু আমাৰ ডিফুৰ যিখিনি চিত্ৰশিল্পী আমি আমন্ত্ৰণ কৰিছোঁ আমি তেখেতসকলৰ শিল্পকৰ্মখিনি আমি 4 বজাত উদ্বোধন কৰা হ'ব। আৰু এই কথাটোৱে যে অহাকালিৰ পিছত 23 তাৰিখে আমি বিয়লি 3 বজাতে ৰাখোঁ। 3 বজাতে আমি বিশেষকৈ 2টা বজাত 2 বজাত আমি এটা কথা চিন্তা কৰিছোঁ যে জেনেৰেলি আপোনালোকে জানে যে শিল্পকলাৰ ওপৰত চৰ্চাটো খুব কম হয়, শিল্পকলাৰ প্ৰচাৰ আৰু প্ৰসাৰটো খুব কম হয়। আপোনালোকে জানে যেনে পাৰফৰ্মিং আৰ্ট আমি দৃশ্য বা পৰিৱেশ কলা আজি যদি গানৰ কথাই কওঁ বা নাটকৰ কথা কওঁ তেওঁলোকৰ প্ৰচাৰ প্ৰসাৰটো চিত্ৰকলা বা শিল্পকলাতকৈ যথেষ্ট বেছি। আৰু এই প্ৰচাৰ ইমান
হাজাৰ বছৰ পুৰণা এটা মাধ্যম শিল্পকলা বুলি ক'লে আপোনালোকে সকলোৱে জানে যে বহুত ইমান হাজাৰ বছৰ পুৰণা এটা মাধ্যম কিন্তু এতিয়াও মানুহৰ মাজত ঠিক তেনেকৈ সোমাব পৰা নাই আমাৰ উদ্দেশ্য যে শিল্পকলা কি শিল্পকলাৰ চৰ্চা শিল্পকলাৰ ক্ষেত্ৰখনত পিছত তেওঁলোকে এডুকেশ্যনৰ কিবা ভেলু আছে নেকি বা এডুকেশ্যন কিবা কেনেকুৱা ধৰণৰ শিক্ষা ল'ব পাৰি তাৰ ওপৰত আমি 23 তাৰিখে আমি আলোচনা কৰিম আৰু ইয়াৰ যিখিনি লোকেল শিল্পী আছে তেখেতসকলৰ লগত আমি এটা ইণ্টাৰেকশ্যন এটা হ'ব মত বিনিময় হ'ব তেওঁলোকৰ ভাৱ বিনিময় এটা হ'ব তেওঁলোকৰ শিল্পকলাখিনিৰ ওপৰত আমি আলোচনা কৰিম ছবিৰ ওপৰত তেখেতসকলে কথা ক'ব তেখেতসকলৰ পৰা আমি কিছু কথা শিকিম আমাৰ পৰা তেখেতসকলে কিছু কথা হয়তো শিকিব এটা জাষ্ট আলোচনা এটা কৰা আৰু এটা ইজ ওৱান কাইণ্ড অফ ফ্ৰেণ্ডশ্বিপ ডেভেলপ শিল্পীখিনিক লৈ পেলাই এটা ফ্ৰেণ্ডশ্বিপ ডেভেলপ আমি তেখেতসকলৰ আমি আৰু এটা কথা ইয়াত এটা উল্লেখ কৰিম যে এই এক্সিবিশ্যনখনৰ পিছত ইয়াৰ যিখিনি লোকেল আমি আৰ্টিষ্ট কেইজনক আমি চিলেক্ট কৰিছোঁ 8জন শিল্পী আছে ডিফুৰ পৰা সেই তেখেতসকলৰ শিল্পকৰ্মখিনিক লৈ পেলাই আৰু আৰ্টিষ্ট গিল্ডত অৰ্থাৎ 26 জানুৱাৰীত আমি আৰু এখন এক্সিবিশ্যন আমি তাত গুৱাহাটী আৰ্টিষ্ট গিল্ডত অনুষ্ঠিত কৰিম এই ডিফুৰ আৰ্টিষ্টসকলৰ যিখিনি শিল্পকৰ্ম আমি আমাৰ পেইণ্টিঙৰ লগত যাব একেলগে আৰু তাত আমি এক্সিবিশ্যন কৰে আৰু আমাৰ উদ্দেশ্য এইটো যে তেখেতসকলকো যাতে আমি এটা প্ৰমোশ্যন এটা দিব পাৰোঁ আৰু এইটো নহয় যে তেখেতসকলে ইতিমধ্যে তেওঁলোক মানে ভাল ছবি আঁকে তেওঁলোকে অলৰেডি ইয়াত ডিফু চহৰত চবৰে জানে কাৰ্বি আংলঙত চবৰে জানে যাতে তেওঁলোকক আৰু অকণমান বাহিৰলৈকে লৈ পেলাই আৰু এটা এক্সপ'জাৰ দিব পাৰি তেওঁলোকৰ লগত যাতে তেওঁলোকক যিখিনি আমি এক্সপ'জাৰ দিম তেওঁলোকে যাতে নেক্সট জেনেৰেশ্যনৰ সেইখিনি কথা তেওঁৰ ছবিৰ ওপৰত কথা ক'ব পাৰে তেওঁলোকক এনকাৰেজ কৰিব পাৰে গতিকে আমাৰ এইটো প্ৰধান যে উদ্দেশ্য যে আমি গোটেই ডিষ্ট্ৰিক্টবিলাকত গৈ এটা ফ্ৰেণ্ডশ্বিপ ডেভেলপ কৰা আৰু শিল্পকৰ্মৰ ওপৰত প্ৰচাৰ প্ৰসাৰটো এটা জাগৰণ সৃষ্টি কৰা আৰু ইয়াৰ ভিতৰত যিখিনি শিল্পী নীৰৱে চৰ্চা কৰি আছে কাম কৰি আছে ভাল কাম কৰি আছে তেওঁলোকে প্ৰমোশ্যন পোৱা নাই হয়তো তেওঁলোকক এটা প্ৰমোশ্যন দিবৰ কাৰণে আমি সেইটো উদ্দেশ্য ইয়াত আমি মিলিত হৈছোঁ আৰু এই কথাটো অহাকালিৰ পৰা আমি এক্সিবিশ্যনখন অপেনিং হ'ব আৰু এইটো কথাই আপোনালোকক পুনৰ আৰু আজি তাৰিখত আপোনালোকক এটা নিমন্ত্ৰণ দিম যে অহাকালি যাতে 4 বজাত আপোনালোকে আহক আমাৰ মিটিংখনে হ'ব যে এটা অপেনিং মিটিং হ'ব আৰু মিটিঙৰ পিছত আপোনালোকে ছবিখিনি চাওক আৰু ইয়াৰ ৰাইজক যাতে আপোনালোকে প্ৰচাৰটো দিয়ক যে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এনেকুৱা এখন এক্সিবিশ্যন হৈ আছে গোটেই ৰাইজ আহক আৰু যিখিনি ইয়াতে কলেজৰ ছাত্ৰ ছাত্ৰী আছে কলেজৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ ভিতৰতো বহুখিনি প্ৰতিভা আছে শিল্পকলাৰ ওপৰত তেওঁলোকৰ ইণ্টাৰেষ্ট হয় কিন্তু তেওঁলোকে হয়তো মানে তেওঁলোকৰ লগত আলোচনা কৰা হয়তো সুবিধাটো পোৱা নাই তেখেতসকলকো ইয়াতে নিমন্ত্ৰণটো দিয়ক আৰু আমি অহা 23 তাৰিখে তেখেতসকলৰ লগত মিলি পেলাই আমি বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিম শিল্পৰ ওপৰত এইখিনিয়ে হ'ল আমাৰ প্ৰধান উদ্দেশ্য আজিৰ এই আপোনালোকৰ যদি কিবা আছে আৰু সুধিব পাৰে প্ৰকাশ কৰিছে যে আৰ্টৰ ওপৰত আপোনালোকে আৰ্টৰ বাহিৰে আন কিবা ছাবজেক্ট আপোনালোকে হাতত লৈছে নেকি আমি জেনেৰেলি গুৱাহাটী আৰ্টিষ্ট গিল্ড আৰু ভিজুৱেল আৰ্টৰ অৰ্গেনাইজেশ্যন অৰ্থাৎ বিশ্বকলা চিত্ৰ ভাস্কৰ্য চিত্ৰ ভাস্কৰ্য ফটোগ্ৰাফী আছে ফটোগ্ৰাফী স্কাল্পচাৰ আছে গ্ৰাফিক্স আছে যিখিনি বিশ্বকলা বুলি ক'লে বা ভিজুৱেল আৰ্ট বুলি ক'লে যিখিনি কথা মানে সোমাই যায় যিখিনি আৰ্ট ফৰ্ম সোমাই যায় সেইখিনিক লৈ পেলাইহে আমি কাম কৰি আছোঁ পেইণ্টিঙৰ ওপৰত কাম কৰি আছোঁ স্কাল্পচাৰৰ ওপৰত কাম কৰি আছোঁ গ্ৰাফিক্সৰ ওপৰত কাম কৰি আছোঁ ফটোগ্ৰাফীৰ ওপৰত কাম কৰিছোঁ ফটোগ্ৰাফী এক্সিবিশ্যন কৰোঁ আমি চেমিনাৰ কৰোঁ তাৰে বিভিন্ন ধৰণৰ আলোচনা চক্ৰ কৰোঁ আৰু এৱাৰ্ড ফাংচন দিওঁ আমি দুটামান আমাৰ এৱাৰ্ড আছে যে এৱাৰ্ড ফাংচন এটা লাষ্ট আমি বেনু মিশ্ৰৰ আমি ক'লোঁ অকণমান আগতে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠাপক সভাপতি বেনু মিশ্ৰৰ নামত আমি NI এৱাৰ্ড দিওঁ NI এৱাৰ্ডটো যে আমি 2জন আৰ্টিষ্টক দিওঁ এজন হ'লে আমাৰ ছিনিয়ৰ আৰ্টিষ্ট এটা 60 বছৰৰ ঊৰ্ধত এজন আমি য়ং টেলেণ্ট আৰ্টিষ্টক দিওঁ বেনু মিশ্ৰৰ এৱাৰ্ড দিওঁ মানে ছিনিয়ৰজনক আমি 1.5 লাখ টকা দিওঁ আৰু য়ং টেলেণ্টজনক আমি 1 লাখ টকা দিওঁ যাতে আমাৰ উদ্দেশ্য এইটোৱে যে এই আৰ্টিষ্টজনক যিখিনি তেওঁলোকে এক্সপ'জাৰ পোৱা নাই এটা সন্মান দিবৰ কাৰণে বেনু মিশ্ৰৰ নামত আমি যিটো এৱাৰ্ড দিওঁ যাতে তেওঁলোকে এতিয়া ধৰক আমি যিসকল আৰ্টিষ্ট মানে কাম কৰি আছে তেওঁলোকৰ ফাইনেন্সিয়েল অলপ নিডো আছে তেওঁলোকক অকণমান কাম কাৰণ আপোনালোকে জানে ছবি এখন আঁকিবৰ কাৰণে যথেষ্ট খৰচ হয় এটা ভাস্কৰ্য কৰিবৰ কাৰণে যথেষ্ট খৰচ হয় এটলিষ্ট মিনিমাম যদি তেওঁ কাম কৰাৰ ইচ্ছা আছে কিন্তু ফাইনেন্সিয়েলৰ কাৰণে হয়তো কাম কৰিব পৰা নাই তেনেকুৱা ধৰণৰ বহুত কিছুমান নিডি শিল্পী আছে বা প্ৰফেশ্যনেলি যিসকলে এই ক্ষেত্ৰত কাম কৰি আছে এইটো ফিল্ডত কাম কৰি আছে সমাজৰ ক্ষেত্ৰখনত তেওঁলোকৰ কেনেকুৱা ধৰণৰ দান বৰঙণি আছে গোটেইখিনিৰ ওপৰত চাই পেলাই আমি তেনেকুৱা ধৰণৰ এটা এৱাৰ্ড ফাংচন এটা কৰোঁ 2জন শিল্পীক আমি প্ৰত্যেক বছৰে আমি এৱাৰ্ড দিওঁ
ঠিক তেনেকৈ আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ হাতত থাকে আৰু গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ আৰু ভৱিষ্যতে আমি বিভিন্ন ধৰণৰ কাম আমি হাতত লৈ আহিছোঁ আৰু এইটোৱে যে এটা কথা গৌৰৱ কৰিব লাগিব যে গুৱাহাটী আৰ্টিষ্ট গিল্ড আমি যিখিনি ধৰণৰ কাম কৰি আছোঁ এতিয়া আজিৰ তাৰিখত গুৱাহাটী আৰ্টিষ্ট গিল্ড বুলি ক'লে উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ এতিয়া যথেষ্ট পপুলাৰ হৈছে আৰু গুৱাহাটী আৰ্টিষ্ট মোটামুটি চবেই জানে আৰু আমি সেইটোৱে আজি ধৰক মানে আমি যিখিনি ধৰক আজি আহিছোঁ যে আমাৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ লগতে আমি ফাৰ্ষ্ট উদ্দেশ্য হ'ল যে ইয়াৰ শিল্পীসকলৰ লগত আমি এটা আলোচনা কৰা তেওঁলোকৰ লগত এটা মত বিনিময় কৰা তেওঁলোকক এটা প্ৰমোশ্যন দিবৰ কাৰণে আৰু তেওঁলোকৰ কামখিনি যাতে অকল ডিফুৰ ভিতৰতে নহয় এটা ডিফুৰ বাহিৰতো বেলেগ চহৰতো গৈ পেলাই এটা এক্সিবিশ্যন কৰিব পাৰি প্ৰদৰ্শিত কৰিব পাৰি সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য